লাগলি ঘৰত আৰু ঘৰৰ পৰা মই ৰাতিপুৱা শুই উঠিয়ে বাই মানে দেখিলি মোৰ বিৰাট ভাল লাগি যায় আৰু এইফালে মন্দিৰ আগত আছে আৰু বাগিচা আগত তাৰমানে মই ৰাতিপুৱা এই দৰ্জা এখন খুলিয়ে ডাইৰেক্ট দেখা পাওঁ ফুল আৰু পূৰা একদম আৰু বঢ়িয়া সেউজীয়া আৰু এতিয়া ঘৰত মই একলাই বৰ্তমান একলাই আছোঁ কিনে ব্লগ চগ দিব পৰা নাই মাথা এটা গৰম উঠিছে এটা এনেহেন লাগে তাৰমানে ঘৰত একলা থাকিলে ভাত চাত যেতিয়া বনাব লগা হৈছিল কেনেহেন লাগে তাৰমানে বিয়াই পাতি দি নেকি আৰু মাথা গৰম মছলা ভাত বনাব গ'লোঁ ভাত বনাব যাই দেখোঁ তেল মানে কম আছে মইতো অলপ তেল বেছি দিওঁ না মানে এই দুখেন আঞ্জা মানে এনেকুৱা লাগিবই তেল আৰু এতিয়া তেল আনবা যাব লাগিল আমাৰ মানে মাথা গৰম উঠি গৈছে মোৰ না তাই কিমান মাথা মাৰবি চলা তেল নাই কিবা নাই তাই চালা আৰু তেল আনবা যাব লাগিলে হাই কিমান কম হাই তো বাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জিত ব্লগ এণ্ড ষ্টৰী আৰু এটা ব্লগ মোৰ তেলৰ পৰা ষ্টাৰ্ট হ'ব আজি তেলৰ ফেক্টৰীত যাম পূৰা খাটি সৰিয়হৰে বনোৱা সৰিয়হ মানে আমাৰ কথিত ভাষাত কয় হ'ল বেহৰ আৰু এনে বেহৰ বুলি কয় আৰু লিখিত কয় হ'ল সৰিয়হ যাম শংকৰদেৱ যাব তাতে মামেকাৰ ঘৰত যাব আৰু মামেকাৰ ঘৰতে তাত তেলৰ ফেক্টৰীতে আছে তেল আনব লাগে ভাত বনাব লাগে ভোক লাগছে বহুত বাপৰে বাপ আৰু আপোনালোকে কওকচোন আপোনালোকে ঘৰত অকলে থাকিলে মানে কি বানাই খায় বেছিভাগ মই কিন্তু ভাই বেছিভাগ আলু ভাজোঁ নাইবা আলু ভাতৰ দিং সিংহে খাওঁ আৰু উপায় নাই ইমান নৰি তো যাই আছোঁ তেলটো আনো আৰু ফেক্টৰী দেখা পাব যি এটা বেলেগ ফেক্টৰী একদম তেলৰ ফেক্টৰী আপোনালোকে তেলটো খায় সঁচাই হয় কিন্তু তেলটো কেনেকৈ বনায় আপোনালোকে বহুতে চাগে নাজানে আজি মই দেখুৱাম তেল কেনেকৈ বনায় তো চাই থাকক ভিডিঅ' বাপৰে তেল নিবা আহি তেলতে পুৰি আছে হ'ল আমাৰ চিকেন পকৰা খাঙে লাগি যায় কিন্তু এতিয়া নাখাওঁ দিয়া নাকি গধূলি খাব লাগিব আৰু এতিয়া কি চাটনি ন না কি মছলা সানি থৈছা ঠিক ইয়াৰে সন্মুখতে আছে হ'ল তেলৰ বঢ়িয়া তেল কি ইয়াৰ পৰা নাই নাকি বেছি বঢ়িয়া তেল না অৰিজিনেল তেল হয় এই জাংৰ তেল আনো মই মস্তি লাগে পূৰা কেমিকেল নাথাকা তেল ন ইয়াতে বেহৰ আৰু বিশ্বকৰ্মা ক'ত উঠিছে ওপৰত নাকি বিশ্বকৰ্মা আমাৰ ওপৰত যিহেতু তাৰ ওপৰতে মানুহ কেনে ওপৰতে থৈছে নাকি ওপৰতে ভগৱান ওপৰতে আছে বিশ্বকৰ্মা আৰু তাৰে তলতে হ'লে এই চক মেচিন এতিয়া লাইন এলি আমি চালু কৰি দেখুৱাম কেনেকৈ কি আৰু এইফালে আছে খৈলা বুলি কয় না তাতে যোনটো বেহৰ দেখা পাব আপোনালোকে কেনেকৈ তাৰমানে এই বস্তুটো কেনেকৈ হ'ল এইটো বেহৰ মানে সৰিয়হ পৰা এনেকৈ ৰূপ লৈছে কিন্তু কেনেকৈ ৰূপ লৈছে আপোনালোকক ফুল লাইফ দেখুৱাম লাইনটো আহক লাইন নাই উঠি আমি দেখুৱাম বস্তুবিলাক কি আছে কি অংগুৰ চালো উঠিছিলোঁ এইখনত মানে বেহৰ চেহৰবিলাক বেহৰৰ বস্তা চস্তা লৈ আনে এইখনত আনি মাত্ৰ ইয়াতে ৰ'দত শুকায় বেহৰ মানে সৰিয়হবিলাক শুকাই পেলাই মেচিনত লৈ যায় মেচিনত ভৰাই মানে লাইন নাই লাইনৰ কাৰণে অলপ অসুবিধা হৈ আছে লাইনটো আহিলে আমি দেখুৱাম চালু কৰি তো দেখুৱাই আছোঁ এই বেহৰ চাওক এই বেহৰ বেপাৰীৰ পৰা ৰাখি মাত্ৰ ইয়াত বঢ়িয়াকৈ মেলি দি মানে ৰ'দত শুকাৰ পিছত পূৰা ফাৰ্ষ্ট ক্লাছ ৰ'দত শুকাৰ পিছত মেচিনত ভৰাই দিয়াৰ পিছত তেল ওলাই আহে আমি যি খাওঁ তেল পূৰা খাটি সৰিয়হৰ কোনো মানে সেই নাই কেমিকেল নোহোৱা পূৰা তেল ইয়াত বনোৱা হয় তো আছে বম মেচিন ইফালে বাহিৰতো এটা আছে আৰু ভিতৰতো আছে আৰু এটি হ'ল সকলোতকৈ ডাঙৰ এই মেচিনটো মানে ইয়াত অকল তেলে নহয় ইয়াত ধানৰ পৰা চাউলৰ মেচিনো আছে ইয়াত মিল হয় দলি মিল হয় দলি মিলত আছে বৰ্তমান আৰু দলি মিলৰ ইয়াৰ মেইন মালিক বৰ্তমান ওপৰত তো মন্দিৰ কাষত তো ইয়াত এনেকৈ কি সুগন্ধ দিনবোৰত মানে তেলবিলাক পেৰা হ'ব তেলবিলাক যেতিয়া ওলাব সেই তেলটো ইয়াত ঢালে না টিঙেদি ঢালি দিয়ে আনি ঢালি দিয়াৰ পিছত এই পাইপটো আছে যি এই পাইপ ৰবক এই যেতিয়া তেলটো ইয়াত ঢালিব না তেতিয়া এই পাইপেদি ডাইৰেক্ট এনেকৈ চিষ্টেম আছে এনেকৈ যাই এতে পৰে তেলবোৰ এতে পৰি এতিয়া চেকা খায় এতিয়া প্ৰথম ফিল্টাৰৰ পৰা ইয়াত আহে আৰু তাৰপিছত ইয়াত আহে তাৰপিছত ইয়াৰ পৰাই মেইন তেলটো তাৰপিছত ইয়াৰ পৰাই মেইন আৰু তাৰপিছত ইয়াত ভৰা হয় এই চাওক এইবিলাক খোপা বটল ইয়াত আছে পূৰা পূৰা দলি নামটো হৈছে দলি তো ভাল ইয়াত মানে কোনো কেমিকেল ইয়াতে মিক্স নকৰা না ভালকৈ সঁচাকৈ কওঁ কেমিকেল মিক্স নাই না অলপো মিক্স নাই না ডাইৰেক্ট সৰিয়হৰ পৰাই ডাইৰেক্ট মানে পিয়ৰ হয় এইটো পূৰা পিয়ৰ তেলৰ পৰা যিকোনো আঞ্জা খোৱা যায় আৰু তেলৰ পৰা বহুত বেমাৰ আজাৰ হয় কিন্তু এইটো তেলৰ পৰা কোনো বেমাৰ মানে বেছি খালিতো হ'বই কিন্তু ইয়াত কোনো কেমিকেল মিক্স নাই মই দেখাত মানে তো ভাল এইটো দলি মিল তেল অ'কে এই তেলটো ক'ত যায়নো আৰু ক'ত চাপ্লাই যায় আমাৰ থানাত পায় মুছলপুৰ পায় পাতচালা
মানে 4 বাগে যায় আৰু ন কেন্দুগুৰি যায় কেন্দুগুৰি মানে আপোনালোকৰ মই ফোন নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত তো তাৰ পৰা কণ্টেক্ট কৰি তেলটো মানে পাব পাৰে পূৰা পিয়'ৰ তেল হয় পিয়'ৰ আৰু এইবিলাক কৰ্মচাৰী আমাক দেখুৱাই দিব এতিয়া কেনেকৈ মানে মেচিনত মানে ভৰাই দি কেনেকৈ কচিক পূৰা তেলটো বনা হয় চালু হ'ব মেইন মেচিন তো চালু মেচিন চলব তো চালু হৈ গ'ল প্ৰথম ক'ত দিয়ে বস্তুটো হা প্ৰথম মালটো বেহৰটো নে প্ৰথম বেহৰ ইয়াত দিয়ে পেলাই তাৰ বেহৰৰ পৰা আৰু প্ৰথম মালটো মানে বেহৰ মানে সৰিয়হটো এনেকৈ ওপৰত দিয়াৰ পিছত এনেকৈ বঢ়িয়াকৈ তেলটো তলত এনেকৈ পৰে তেনেকৈ টিংটো পাতি থৈ এনেকৈ টিঙত পৰে বেহৰ বৰ পূৰা একদম মানে ৰসটো ওলাই যায় মানে এনেকুৱা ৰূপ লয় খৈলা বুলি কয় খৈলা হা খলিহ আমাৰ কথিতত তাৰপিছত এনেকৈ টিঙত যেতিয়া ফুল হ'ব না তেলটো তেতিয়া এনেকৈ এটা ঢঙৰাত এনেকৈ তেলটো থৈ দিয়া হয় তাৰ আৰু এনেকৈ ঢঙৰাটো নি বঢ়িয়াকৈ এটা ড্ৰামত এনেকৈ থৈ দিয়ে এনেকৈ ড্ৰামটোত যেতিয়া ড্ৰামত থ'ব না তেতিয়া মই আগতে কৈছোঁৱে এই ড্ৰামৰ পৰা পাইপ আছে তাতে পাইপৰ পৰা ডাইৰেক্ট আৰু এনেকৈ ড্ৰামত থোৱাৰ পিছত এতিয়া পাইপ আছে এই পাইপৰ পৰা ডাইৰেক্ট আৰু পাইপেৰে সেই নেক্সট ৰুম এটাত এনেকৈ আহি তেলবোৰ চেকা খায় তেতিয়া মই দেখুৱাইছোৱে আপোনালোকে গম পাইছে কিজানি প্ৰথমতে মই কৈছোঁ এয়া এতিয়া তেলটো তাৰ পৰা এনেকৈ আহি ইয়াত আৰু এনেকৈ ভৰাই থাকে আৰু ময়ো অলপ কৰ্মচাৰীবোৰক অলপ লাগি ভাগি দিলোঁ সঁচাই দেই এইবিলাক কৰ্মচাৰী নহ'লে আমি তেল কেনেকৈ খালোঁ হৈ চাচোন এইবিলাক কৰ্মচাৰী আমাক চাওকচোন অলপ সহায় কৰি দিলোঁ আৰু এইবোৰ মানুহ কাৰণে আমি ভাল তেল খাবলৈ পাওঁ বেষ্ট এইবোৰ মানুহে পেৰি বঢ়িয়াকৈ আমাক চাওক এইবিলাক মানুহ নহ'লে কেনেকৈ আমি তেল পাম চাওক বঢ়িয়া বেষ্ট তেল এক বটল লওঁ এতিয়া ঘৰত যাই পূৰা ভাত বনাই খাং আৰু আলু ভাজি খাব লাগিব এতিয়া যাওঁ আৰু তেল লৈ বাপৰে বা পালোঁ দে তেল আৰু এইফালে দলি তেল বঢ়িয়া তেল পিয়ৰ তেল পূৰা পেটৰ অন্যায় নহয় আৰু পূৰা খালোঁ ভাত চাত আলু ভাজি খালোঁ আৰু ব্লগটো কেনেকুৱা পালে মই কোনো তেলৰ কিবা এইবিলাক কৰা নাই কোনো এডভাৰটাইজ মই কোনো মানে তেলটো মোৰ ভাল লাগিছে সেইকাৰণে মোক তেওঁলোকে মানে কিবা পইচা দিছে তো মই সেইকাৰণে কৰিছোঁ এডভাৰটাইজ এইবিলাক নহয় এনেই মই কৰিছোঁ জাষ্ট তেল কেনেকৈ বনোৱা হয় তেল কেনেকৈ আমি যিহেতু তেলৰ পৰা আমি তেল নহ'লে কোনো আঞ্জা পানী বা ভাত বনাই খাব নোৱাৰোঁ একো খাব নোৱাৰোঁ তেল নহ'লে তো সেইকাৰণে তেল কেনেকৈ বানে দেখুৱালোঁ তো ব্লগটো দিছে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নেক্সট ব্লগ এটা দুখৰ ব্লগ আহি আছে দুখৰো ব্লগ হ'ব আৰু আপোনালোকে চাই ভাল হ'ব মই যাম অনাথ আশ্ৰমলৈ এখন অনাথ আশ্ৰমত যাম তাত নতুন এটা ধুনীয়া এটা ব্লগ আহিছে তো এইটো ভিডিঅ'টো যদি ভাল পায় আৰু এবাৰ কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ কৰিব বাই